হাই গাইজ, তোমাক যদি নৰ্মেলি কেইটামান ছিংগাৰৰ নাম কোৱা হয়, আপুনি কি ক'ব? জুবিন, পাপন, পাৰ্চা, নেহা, হানি সিং আৰু কেইখোজমান টিকটক জগতত আগবাঢ়ি গ'লে এইবোৰ ছিংগাৰ পাব। अरे पानी अडवा अरे पानी जिरवा अरे पानी अडवा पानी जिरवा पानी अडवा पानी जिरवा रे গাইজ, কোনে চুমা খাৱাৰ মানে বুজি নাপায়, এই বাইদেউৰ পৰা আপুনি নিজে মুখেৰে শুনি লওক চুমা খাৱাৰ মানেটো কি। দুটামান চুমাহৰ বিষয়ে কথা পাতোঁ ৰ'ব। এই কেইটামান গিৰেক ঘৈণীয়েকক দেখি আছোঁ, সিহঁতে তাৰমানে চুমা নাখালে ভিডিঅ'ই বনাব নোৱাৰে। কিয় তহঁতে ৰাতি সময় নাপাৱ নেকি চুমা খাবা তিৰিগিলা? সেই মই ৰাতি টিকটকটো চাই আছোঁ। আমিতো আৰু একলাই নিজে ভিডিঅ' বনালে নহ'ব, বেলেগক টিকটকো চাবাও লাগিব, লাইক দিবও লাগিব। আৰু সিহঁতক যে ইমান বেয়া বেয়া কমেণ্ট দি থাকে, বেয়া নাপায় নেকি? নাচায় নেকি কমেণ্টগিলা পঢ়ি কেনে? ছোৱালীটোৱে মোক সুধিছে, মা এই যে গিৰেক ঘৈণীয়েকগিলাই চুমা খাই থাকে, তোকো দেউতাই চুমা খায়নে? মইনো ছোৱালীটোক কি উত্তৰ দিওঁ এতিয়া? বান্দৰকেইটা চুমা নাখোৱাকৈ কি ভিডিঅ' বনাব নোৱাৰি? গাইজ, আৰু বোলে বাইদেউক বোলে 2-3টা ল'ৰাই বোলে ৰোষ্ট কৰি ভিডিঅ' আপলোড কৰিছে ইউটিউবত। শুনকচোন কি ভিডিঅ' আপলোড কৰিছে। এই 2-3টা মানে মোক এই ইউটিউবত ৰোষ্ট কৰি আছে। মোৰ কোনটো লেংটা ভিডিঅ' ওলছে তাতে যে ৰোষ্ট কৰি থাকা? মোক টিকটকত কোনোবাই বেয়া কমেণ্ট দিছিল, মই গালি পাৰছিলোঁ। তাত কি দৰকাৰ আছে মোৰ ভিডিঅ' ইউটিউব? হে গাইজ, কোনোবা যদি এতিয়ালৈকে বিয়া পতা নাই, যোৱা বাইদেউৰ ওচৰত বাইদেউ মাতি আছে, বিয়া পাতি লোৱা। বাইদেউ ভালে আছে, মানে এটা বেয়াও নহয়, ভালে আছে, তো পৰম নকৰি বলক বাইদেউৰ ওচৰত। যদি বিয়া কৰাব মন আছে আহিবি এটা এটাকে, যোনে যোনে ৰোষ্ট কৰছা কুত্তাহঁত। শুৱালকুছিত আহিবি, বেলেগত নহয় মোৰ ঘৰ। মই বাংলাদেশী নহয়, মই শুৱালকুছিৰ হয়। শুৱালকুছিক লাগি আহিবি, কাৰ সাহস আছে? তোক ৰোষ্ট কৰিব দিয়া নাই মোৰ ভিডিঅ'। बुलाती है मगर जाने का नहीं। হে গাইজ, যদি আপোনাক কোনোবাই ডাইৰেক্টলি যাবলৈ কয়, আপুনি যাবনে? নাযায়। আৰু যদি ই কয়, যাবানে? আহিবা, ফোন কৰিছে আহিব। কেনেবাকৈ চাবিটো পালে তাৰ পিছত কি হ'ল চোৱা। হে গাইজ, আজিহে গম পালোঁ অসমতো মক্কেল আছে। আৰু কেইটামান মক্কেল মানে এটা বাইদেউজনীক মানে ৰাণু মণ্ডল বুলি ভাবি আছে, আৰু লগতে কৈ আছে এই বোলে কৰোণা ভাইৰাছ হয়, কৰোণা ভাইৰাছ লাগিব বোলে। মানে কি ক'ম আৰু, মানে চাই লওকচোন বাইদেউৰ মুখেৰে শুনো কথাষাৰ। হেল্ল' টিকটক ফ্ৰেণ্ডছ, মই বোলে ৰাণু মণ্ডল। মোক ৰাণু মণ্ডলৰ দৰে লাগে নেকি? মই সেইটো বেয়া পোৱা নাই। এটা কুকুৰে মোক বেয়া বেয়া কমেণ্ট সদায় কৰি আছে। সেইটো কুকুৰে সিও ভিডিঅ' বনাই, সি কিন্তু কোনো লাইক নকৰে। আৰু মই বোলে কৰোণা ভাইৰাছ। সদায় মনত ৰাখবি, কৰোণা ভাইৰাছৰ পৰা সদায় সাৱধান থাকবি। মই কৰোণা ভাইৰাছ। হে গাইজ, এজনী বাইদেউজনী কৈ আছে কৰোণা ভাইৰাছ আহি ভালে হ'ল, মদহী মৰি আছে। আৰু সি বাইদেউজনী কি জানিব, মানে ঘৰত বহি বহি খায় আৰু কি জানিব তাই। মানে শুনকচোন বাইদেউৰ মুখেৰে শুনকচোন কি কৈছে। কৰোণা আহি বহুত ভাল কাম কৰিছে, মালত ধাবা খাইখানে শান্তি পাইছে। মদাহী মৰি আছে, কি বিলাই হ'ব মদাহীগিলাৰ। বহুত সুখ পাইছোঁ দে মদাহীগিলাক দেখি কেনে। হে গাইজ, আজিৰ কাৰণে ভিডিঅ' ইমানে। আৰু যদি ভিডিঅ'টো চাই ভাল পালা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ।